माने जोङो कंग्रेस दोलो जेननानै थांनायाव बिजेपि देरहानायाव बे रायजो राजा बिराद खस्थ' मोनदों। मोसौ बाजार गैया, जोंनि सोरजिनाय खुनुरुखुम बायनानै मोननाय जि मोसौ मोसा जों फिसियो बेखौ फानफिननायाव जों दाम मोना मा मोना, जोङो न'खर खांनायाव बिराद जारला जायो। जोंना बांसिन दामि बुस्थुआनो मोसौसोमोन, बेफोरजोंनो बायनानै फेदेरै फानो। दा बेवहाय जोङो खस्थ' मोनदों, बेनि थाखायनो जोंनो कंग्रेस सरकारखौ नांफिनगौ आरो। बिजेपि दोलोखौ मानो नाङा? बिजेपि दोलोआ माने जोंखौ बिराद खस्थ' होदों। बांगाल होखारनायनि नामाव माने एनआरसि खालामबोनायाव जों रायजो राजाखौ बिराद खस्थ' होदों, खस्थ' मोनदों जों रायजो राजाया। दा बेनिखायनो आरो बेल' नङा, जोंनि मोसौ बाजारखौबो बिजेपि सरकारा बन्द' खालामदों। जों खस्थ' मोनदों रायजो राजाया, बेनिखायनो बे बिजेपि सरकारखौ जोंनो नाङा। नाथाय बिपिएफ दोलोआ माने बै कंग्रेस सरकारजों गोदो दंमोन, दा बिजेपिजों थांबाय। बिजेपिजों थांनायावबो जेबो खामानि जायाखिसै, खस्थ' मोनबाय। ओमफ्राय बेवहाय माखासे बिजेपि माबानि बिपिएफ दोलोनिफ्राय माखासे खामानि मावनायाव एसे गुलुं गुजुं फैनायाव माने जोंहा प्रमद बर'आ बड'लेण्ड नांथारगौ होननानै डिमान्ड खालामबायना, दा बेवहाय जोङो माबाजों इउपिपिएलजों सापर्ट जाबाय मोनसे समाव। दा 5 बोसोर दा सालायनोबो मोनबाय खुनुरुखुमैब्लाबो। दा बेवहायबो माने थोजासे जायाखिसै, माखासे बै बिजेपि सरकारजोंनो जोङो लफाय जाबाय नालाय। दा बेवहाय माने जों रायजो राजाया एसे मोननांगौ जिनिसखौ मोनाखिसै, लामा सामा जेरैबायदि मोननांगौमोन बेबायदि मोनाखिसै। बे रोखोमनि जानायखाय माने बैसोरखौ एसे नांथ'ला जाहैदों आरो। नेसनेल पार्टी हिसाबै जोङो कंग्रेसखौ नांगौ आरो। মই বেছে সেইটোৱেই ক'ব খোজোঁ যে চাওক, আমাৰ কংগ্ৰেছ দলত অহাবিলাকৰ এইটোৱেই হ'ল যে 17 বছৰত মই বিপিএফে থাকিছিলোঁ, কিন্তু বিপিএফ সময়ত যে আমি যি কথা সি দিছিল সেইটো যে আমি জয়যুক্ত কৰক, আমি আপোনাৰ কাৰণে উন্নতি কৰিম বুলি কৈছোঁ। পাছত তাক মই ৰজা বনাই দিছোঁ। আমি যেনেকুৱা আছিল সেনেকুৱাই আছিল। আমাৰ এতিয়া আমাৰ চাওক, আমাৰ ৰাস্তা ঘাট কেনেকৈ আছিল সেনেকুৱাই আছিল। ঘৰ চৰ বনাইছে, অলপ আদৰা চাদৰা বনাইছে, সেনেকুৱাই থাকি গ'ল। পাছত আৰু ইয়াৰ পাছত ইউপিপিএল চৰকাৰ আহিলে। ইউপিপিএল চৰকাৰ এইটো এনেকুৱা টকাৰো আমাক যে এনেকুৱা কৈছে কি মহিলাসকলে এনেকুৱা কৈছে যে মই আপোনাৰ কাৰণে মহিলাটোৰ কাৰণে 25,000 কৰি দিম আৰু লগতে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছে। পাছত 4 বছৰ গ'ল, এতিয়া চালোঁ যে কোনে মহিলাসকলে পইচা পোৱা নাই আৰু কোনে ঘৰৰ মানুহ চাকৰিবিলাক পোৱা নাই। আৰু সেইকাৰণে মই বিশেষকৈ আহিছোঁ আৰু এতিয়া কংগ্ৰেছ চৰকাৰত যোগদান কৰি কিনি কংগ্ৰেছ চৰকাৰক চব পাব্লিকসকলে একেগোট হৈ তাক ছাপোৰ্ট কৰিম আৰু আমাৰ যিখিনি সমস্যাবিলাক আছে সেইখিনি সমস্যা যাতে আমাৰ সমস্যাটো সমাধান হওক। কি আশা কৰে? আশা কৰে আমাৰ যিটো আছে, আমাৰ মেইন সমস্যাটো আমাৰ এতিয়ালৈকে আমাক ট্ৰাইবেল লাগে মেইন সমস্যা, আৰু আমাৰ ৰাস্তা ঘাট লাগে, ঘৰ লাগে, মহিলাসকলৰ কাৰণে আঁচনি লাগে। যিবিলাক আঁচনি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা সেইখিনি আঁচনি আমি এতিয়ালৈকে পোৱা নাই। যিখিনি আঁচনি পাব লাগে সেইখিনি আঁচনি আমি পাম। কেনেকুৱা আশা কৰিব পাৰে আপুনি কংগ্ৰেছ গভৰ্ণমেণ্ট আহিব বুলি? আশা কৰিব পাৰোঁ। এতিয়া চব যিমানখিনি আমাৰ আদিবাসী, বড়ো, ৰাভা যিমানখিনি আছে চবখিনি এখন এই গোটত আহিছে। এই যে বিজেপি বহুত আমাক ঠকাইছে, তাৰ কাৰণে চবেই আশা কৰে যে এখন কংগ্ৰেছ আমাৰ কাৰণে কাম কৰিব। তাৰ কাৰণে চব পাব্লিকে এখন ওলাই আহিছে যে আমাৰ কংগ্ৰেছ দলত ওলাই আহিছে, কংগ্ৰেছ চৰকাৰৰ জয়যুক্ত হৈ আমাৰ পাব্লিকখিনি ভালে চাব।